আপুনিও বিচাৰে নেকি বেংকলৈ নোযোৱাকৈ 3 মাহৰ EMI ৰেহাই পাবৰ কাৰণে? যদিহে বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক। SBI দিয়া ৱেবছাইটটো আমি সাৰ্চ কৰিব লাগিব sbi.co.in। সাৰ্চ কৰাৰ পিছত SBI ৰ হোম পেজটো খোল খাব। খোল খোৱাৰ পিছত ইম্পৰ্টেণ্ট এনাউন্সমেন্ট ইয়াত আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত এনে ধৰণৰ স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাব। ইয়াত গতিকে আপুনি ইয়াত 3 মাহৰ কাৰণে EMI ৰেহাই পাব। গতিকে এইটো আমি কেনেকৈ এপ্লাই কৰিম? এপ্লাই কৰাৰ কাৰণে ফৰ্মেট আছে। ফৰ্মেটখন আমি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি ইমেইলেৰে দিব লাগিব। চ' ফৰ্মেট Annexure 1 আমাক কৈছে যে Annexure 1 খন ফিল আপ কৰিব লাগে। তো প্ৰথমতে আমি Annexure 1 খন ডাউনলোড কৰোঁ। ডাউনলোড কৰাৰ পিছত এখন ফিল আপ কৰোঁ। চ' আমি Annexure 1 খন ডাউনলোড কৰিলোঁ। ইয়াতে দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ এণ্ড চাৰ্কেল। তো আপুনি কি লোন লৈছে সেইটো ইয়াতে দিয়া আছে। হোম লোন, কাৰ লোন, এডুকেশ্যন লোন, পেঞ্চন লোন এইবিলাক দিয়া আছে। আপুনি ইয়াতে টিক মাৰ্ক দিলেই হ'ল। ইয়াতে কিছুমান কণ্ডিশ্যন আছে, কণ্ডিশ্যনবিলাক দিয়া আছে। চ' এনেকৈ আমি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত Annexure 2 খন ডাউনলোড কৰিব লাগিব। Annexure 2 খনত ষ্টেটবিলাকৰ নাম লগতে চাৰ্কেল নেম আৰু ইমেইল ID দিয়া আছে। তো আমাৰ যোনখন ফৰ্ম Annexure 1 খন ইয়াৰে আপুনি যোনটো ষ্টেটৰ হয় সেই ষ্টেটৰ ইমেইলত চেণ্ড কৰি দিব লাগিব। চিৰিয়েল নম্বৰ 15ত যিহেতু আছাম আছেই আৰু ইয়াৰ চাৰ্কেল গুৱাহাটী আৰু ইমেইল আইডিটো আপোনালোকে দেখিছে। এই ইমেইল আইডিটোত Annexure 1 খন পঠিয়াই দিব লাগিব। ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব।